নমস্কাৰ দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে 4500 যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আজি 31 তাৰিখলৈকে আছিলে ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু যিহেতুকে 1 তাৰিখৰ পৰা 3 তাৰিখলৈ দ্বিতীয়খন যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকা, সেই তালিকাখন প্ৰকাশ পালে যোৱাকালি। আৰু 1 তাৰিখৰ পৰা যিহেতুকে 3 তাৰিখলৈ সেই দ্বিতীয় ফেজ ভেৰিফিকেশ্যনটো হ'ব। আৰু আমি এটা কথা আচলতে ভাবিছিলোঁ যে যিহেতুকে LP UP 4500 পদ আছে, আৰু ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ যি পদ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকা প্ৰকাশ পালে, সেই পদসমূহ লগালে প্ৰায় 812টা পদ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ৰৈ যায়গৈ। আৰু সেইটো ভাবি পেলাই আমি যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, আৰু এই কথাটো আমি আচলতে জানিব বিচাৰিছিলোঁ। কিন্তু যোৱাকালি এখন ন'টিচ প্ৰকাশ পালে ডি ফালৰ পৰা, আৰু সেই ন'টিচখনত এটা কথা উল্লেখ কৰিছে যে তৃতীয়খন যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকা, সেই তৃতীয়খন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকাও প্ৰকাশ কৰিব, যিহেতুকে পদ কেইটামান আছে। আৰু আপোনালোকে এই স্ক্ৰীণত দেখিবলৈ পাইছে, ইয়াতে উল্লেখ কৰিছে, আপোনালোকে চাব পাৰে যে থাৰ্ড লিষ্ট অফ কেণ্ডিডেটছ উইল অলছ' বি পাব্লিছ শ্বৰ্টলি। যিখন তৃতীয়খন যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি তালিকা, সেই তালিকাখন যিকোনো সময়তে প্ৰকাশ পাব পাৰে বুলি এইটো উল্লেখ কৰিছে। সেইটো কাৰণে সকলোৱে নিশ্চিন্ত থাকক। হয়তো 4500 যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বৰ্তমানলৈকে তালিকাসমূহ প্ৰকাশ কৰি আছে, হয়তো এই তালিকাসমূহ এটা পদৰ বিপৰীতে হয়তো এজনকহে চাগে মাতিছে, যিটো গম পাইছোঁ। সেয়েহে হয়তো আৰু যিকেইটা বাকী পষ্টৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ৰৈ গৈছে, হয়তো সেইকেইটা পদৰহে হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু এইখিনিকে আপোনালোকক মই অৱগত কৰিলোঁ। আপোনালোকে নিশ্চিন্ত থাকক, যিকোনো সময়ত তৃতীয়খন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকা প্ৰকাশ পাব। আৰু যিসকলৰ কাট অফ ভাবি আছে যে হয়তো মোৰ ইমান পাৰ্চেণ্টেজ আছে, আচলতে মোৰ নামটো কিয় নাহিল, হয়তো নিশ্চিতভাৱে তৃতীয়খন যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তালিকা প্ৰকাশ পাব, তাতে হয়তো আপোনালোকৰ নামসমূহ প্ৰকাশ পাব। আৰু বিশেষকৈ এই খবৰটোকে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে দিলোঁ। সকলোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল বন্ধু বান্ধৱে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ।